মইনাকেইটা তোমালোকক আজি এটা সাধু কম বহুত ধুনীয়া দেই ভাইটি ভণ্টিহেঁত তোমাক ককাই সাধু ক'ব ভালকৈ হুলস্থুল নকৰিবা দেই মনে মনে শুনি থাকিবা আজি এটা বুদ্ধিয়ক শিয়ালৰ সাধু কম দেই এখন হাবিত এটা অতি টেঙৰ শিয়ালে বাস কৰিছিল সেইখন হাবিতে এটা কাউৰীও বাস কৰিছিল এদিনাখন কাউৰীজনীয়ে ক'ৰবাত এটুকুৰা মঙহ পালে তাৰপিছত কাউৰীৰ মুখত মঙহ টুকুৰা দেখি শিয়ালটোৰ বৰ লোভ লাগিলে আৰু তাৰ জিভাৰ পানী ওলাবলৈ ধৰিলে সি ভাবিলে কাউৰী হ'ল উৰণীয়া পক্ষী তাৰ মুখৰ পৰা মঙহ টুকুৰা কাঢ়ি অনা অসম্ভৱ নহয় আনহাতে কিবা সন্দেহ শিয়ালটোৱে কি কৰিলে ককা শিয়ালটোৱে ভাবিলে সন্দেহ হ'লে সি উৰি যাব পাৰে গতিকে কিবা কৌশল কৰিব লাগিব যাতে মঙহ টুকুৰাৰ কষ্ট নকৰাকৈ খাব পৰা যায় ইয়াকে ভাবি সি গছজোপাৰ ওচৰলৈ গ'ল য'ত কাউৰীটো পৰি আছিল শিয়ালে তাৰ মিঠা মাতটোৰে কাউৰীক ক'লে বোলো কাউৰী বাই ইমাননো ধুনীয়াকৈ তাত কিনো কৰি আছে তোমাৰ ধুনীয়া ৰূপটো দেখিলে নামাতি থাকিবই নোৱাৰোঁ তাতোতকৈ ধুনীয়া তোমাৰ মৌসনা মাতটো বহুদিন তোমাৰ মৌ মিঠা মাতটো শুনিবলৈ পোৱা নাই কুটবুদ্ধি সম্পন্ন চৈতান শিয়ালৰ চলাহী কথাত কাউৰী ভুল গ'ল শিয়ালে কৰা মিছা প্ৰশংসাত তাই গপতে উফন্দি উঠিল তাই শিয়ালক দুগুণ উৎসাহিত কৰাৰ মানসিকতাৰে এটা গীত গাওঁ বুলি ৰং মনেৰে কা কা কৰি গীত গাবলৈ মুখ মেলিলে তাৰপিছত শিয়ালটোৱে কি কৰিলে চতুৰ শিয়ালে তাকে বিচাৰি আছিল মুখখন মেলাৰ লগে লগে মুখৰ পৰা টুপ টুপকৈ মঙহডোখৰ মাটিত সৰি পৰিল তাৰপিছত কাউৰীজনী ক'লৈ গ'ল ককা শিয়ালে আৰু তাতে কিয় ৰৈ থাকিব পৰমানন্দ মনেৰে মঙহ টুকুৰা লৈ হাবিৰ মাজত সোমাই পৰিল বিচৰি কাউৰীয়ে চতুৰ শিয়ালৰ টেঙৰামি নুবুজাৰ বাবেই মুখৰ আগৰ মঙহ হেৰুৱালে সেইকাৰণে তোমালোকে লোকৰ চলাহী কথাত ভুল গ'লে নিজৰ অন্যায় হ'ব পাৰে তোমালোকে তেনেকুৱা নকৰিবা দেই আৰু কিবা এটা কোৱা না ককা কোৱা